চ' যিটো 70 চিনেমাৰ কথা কৈছোঁ, চিনেমানে কি কিবা কিবি হাঁহিছে। চ' ইয়াতে হ'ব সেইটো আৰু স্ক্ৰীণখন এখন আগতে মই চাইছোঁ বাৰু। এহেঁতৰ ফিল্ডটো হৈছে এখেতৰ মুখখন হ'ব একজেক্ট। নমস্কাৰ হিচাপে দিয়া নাই, এনেই নমস্কাৰ বুলি কৈছোঁ। বহুত দিনৰ মূৰত আচলতে আজি এফালে আকৌ যাব লৈছোঁ, ছাডেন প্লেনিং হ'ল। মই আজি এফালে আকৌ ৰাতিও যাবলগীয়া আছে, ক'ম বাৰু পিছত। চ' এতিয়াতো বৰ্তমান আছোঁ, ইয়াকতো দেখিছে ই নালাগে এইটো এজা দিয়ে নেলাগে লুকাই মেলি থাকে ই, মানে অলপ বেয়া পায়, লাজ কৰি বেয়া পাইছে নেকি কাৰণে। চ' আৰু এজন আছে মহা হয়, তেখেতৰ আল্টিমেট মহা হয়, দেখা নাই আপোনালোকে আজিলৈকে। এতিয়া তেখেতক তুলিম, তাৰপৰা আমি যাম জেং জেগা এটাত। জেং নতুনকৈ খুলিছে যোৰহাটত, তিতাবৰ মহাজন চক চুলি দীঘল কৰে পাপন পাৰ্ট 2। চ' জেং জেগা বুলি কৈছিল যে, জেং জেগা মানে ঠেঙাল মিউজিয়াম খুলিছে ন যোৰহাটত তিতাবৰ, তো তালৈকে গৈ আছোঁ। দুটা নতুন মানুহ, এখেতটো দেখিয়ে থাকে, খঙাল মানুহ, জেং মানুহ, বিজনেছ কৰা মানুহ, আৰু ইজন আমাৰ হেৰি ছিংগাৰ ব্যস্ত। চ' গোটেই ৰাস্তাটো দেখাই গৈ থাকিম আৰু। এতিয়া শিৱসাগৰৰ পৰা ওলাইছোঁহে মানে। চ' যোৰহাট ফাইনেলি পালোহি 2 ঘণ্টাৰ পিছত। কি ক'ম আৰু, ৰাস্তা ঘেগেলা। চ' বহুত দেৰিৰ পৰা আহি ফাইনেলি পালোহি। এক্সপেক্টেশ্যন ভাৰ্চেছ ৰিয়েলিটি নহ'লে হ'ল আৰু, সৰু লাগিছে যে কেলে। চ' এইখন ৱেলকাম গেট বৰ ধুনীয়াকৈ বনাইছে কিন্তু দেই। আদৰণি KAC আছাম মানে ঠেঙাল কছাৰী আছাম ৱেলকাম। এতিয়া বুজি পাইছোঁ কেছটো। চ' ইয়াত টিকেট কাটিব লাগিব। আমি আছোঁ 4 জন, বাকী এইকেইটাতো দেখিছে। চ' এতিয়া কাটো, ন' মাৰ্কছ ন' এণ্ট্ৰি। চ' সোমাই আহিলে আচলতে বৰ ধুনীয়া এটা পৰিৱেশ, ভাল লাগিছে, একদম চফা ক্লিন আৰু বহুত ডাঙৰ আচলতে ফ্ৰণ্টটো। ভাল লাগিছে কিন্তু আহি। মানে বস্তুটো কি হ'ল, বডি চেনিটাইজাৰ আছিলে তাত, মোক চিচকৈ মাৰি দিলে, মই ভয় খাই গ'লো। কি হ'ল আকৌ এইটো তৰা আহা আকৌ। ঠিক আছে বাকীকেইটা গাড়ীত কিবা কিবি বস্তু থাকি আহিলে, আলবাল থাকি আহিলে এইবিলাক কৈ আছে। ফুলবিলাক ভাল লাগিছে দেই, বিভিন্ন ধৰণৰ ফুল আছে, মানে একদম ধুনীয়াকৈ এওঁলোকে সজাইছে মানে, বা ৰুইছে, কি কয় নাজানো আৰু মই এইবিলাক। বাকী এতিয়া ইয়াৰ ভিতৰলৈ যাম, মিউজিয়ামটো ইয়াৰ ভিতৰত আছে। চ' ইয়াত আচলতে বাহিৰতো এনেকৈ বহিব পাৰে, একদম ধুনীয়া পৰিৱেশ, ফুলনি বাগিচা আৰু মানে ঘাঁহনি, ভাল লাগে ন এনেকুৱা। নৰ্মেলটো আজিকালিতো এইবিলাক নাপায়ে ক'তো, গোটেই ধূলি জাবৰ এইবিলাকহে পোৱা যায়। কিন্তু ইয়াত আচলতে আহি ভাল লাগিছে, বহুত দিনৰ পিছত আচলতে এনেকুৱা এটা পৰিৱেশ পাইছোঁ। এইখিনি কি হয়, সেইটো কেকটাছ, সেইটো ভাল লাগে, আমাৰ ঘৰতো আছে সেইটো। ঘৰৰ আগত এনেকুৱা থাকিব লাগে ন, ভাল লাগে, মোৰ ভাল লাগে মানে, আপোনালোকৰ কেনেকুৱা লাগে নাজানো, কিন্তু ভাল লাগিছে আহি। চ' ঠেঙাল মিউজিয়ামটো মানে আচলতে এনেকুৱা, আপোনাৰ ঠেঙাল কছাৰী যিসকল আছিলে, মানে এতিয়াও আছে, সেইসকলৰ ঐতিহাসিক আচলতে কিছুমান বস্তু আছে ইয়াত, সেইটোক লৈ আচলতে বনাইছে। মই নাজানো বাৰু বিশেষকৈ ইমান, জাষ্ট এতিয়া বনাবলৈ আহিছোঁ আৰু আপোনালোকক মই যিখিনি জানো সেইখিনিয়ে কৈছোঁ। তুমি ইনচাল্ট দি দিলা যে, কেছটো কি হয়, এখেতে মানে বডিটো মোক মানে ভিডিঅ'ত আহিলে এনেকুৱা এখন কৰিবই আৰু। তোমাৰ আগৰ ডাইলগটো ভাল পাইছিলে, চাই পি লওঁ নেকি। চ' সোমাই যাওঁ এতিয়া ভিতৰত, আৰু সোমাই গৈ আচলতে ভাল লাগিছে দেই, ইণ্টেৰিয়ৰ ডিজাইনো আচলতে বহুত ধুনীয়াকৈ হেৰি কৰিছে। এইটো আমাৰ বিহু, অসমীয়াসকলৰ কালচাৰেল ডেন্স, নীলকমল নে কোনোবা তেখেত আৰ্টিষ্টে বনাইছে চাগে, আৰু কিবাকিবি আছে আৰু এইবিলাক কিবাকিবি। এইটো কি হয়, তাৰ কাচোৰ। ঐ এয়া মুখখন মেলিছে নি বাৰু? হে এই কি হ'ল আকৌ ফোনত বেছি যে? এইটো মহ যুঁজ আগৰ দিনা। তোৰ লগত মিলিছে ভাল। থাক মই দেখাম দেই বস্তু এটা। এখেতৰ মুখখন হ'ব একজেক্ট একে মানে বস্তুটো বুজি পালে। তোৰ মানে কি জানে, অসুৰতকৈ কম নহয় নহয়। অডিঅ' ভিজুৱেল কি অসুৰ, ওপৰলৈ যাওঁ এইখিনি কিন্তু ভাল লাগিছে। ইণ্টেৰিয়ৰ ডিজাইন হ'লে এনেকুৱা হ'ব লাগে। ওপৰৰ এইখিনি দেখিছেনে, বাঁহৰ এইটো মাছ ধৰে যে, মই নামটো নাজানো কি হয়, মজা লাগিছে মানে, চাই মেলি ভাল লাগিছে। মানুহ কিন্তু বহুত আহিছে, আৰু কাৰণ নতুনকৈ খুলিছে ন, সেই গতিকে। চ' মিউজিয়ামটো আচলতে আধুনিক যুগৰ মিউজিয়াম। আধুনিক মানে কি, মডাৰ্ণ নহয় জানো, মডাৰ্ণ যুগৰ মিউজিয়াম। কাৰণ নৰ্মেলিটো মিউজিয়াম এটা থাকে ন, এইটো কিন্তু চালিয়া লাগিছে দেই, ভাল লাগিছে। লাইক হোটেল বা ধৰক বেলেগ কিবা ধৰণৰ নিচিনা লাগিছে আৰু, সুন্দৰ বাৰ চিনি পায় নাই? বাৰ এনেইতো আপোনালোকে বাৰ দেখিছে। চ' আজি এখন মানে আল্টিমেট বাৰ এখন দেখাম। বাৰখন চাওক, চাহ বাৰ মানে
আমিতো এনে বাৰ বুলি ক'লে কি মাল চাল এইবিলাক পোৱা যায় এইটো মানে চাই যিটো চাহ খাওঁ ন অসমৰ যিটো মেইন হেৰি চ' তাৰ বাৰ বস্তুটো হ'লে জমাই দিছোঁ অলপ চ' এতিয়া ভিতৰত সোমাই যাওঁ কেমেৰা এলাও আছে নাই সেইটো নাজানো নাই নেকি কেমেৰা এলাও নাই চ' উপায় নাই আপোনালোকক দেখাব নোৱাৰোঁ মানে কি হ'ল ইয়াত ভিডিঅ'গ্ৰাফী আৰু ফটোগ্ৰাফী নট এলাউড বুলি ক'লে চ' নতুনলৈ একো আচলতে মই বুজি নাপাওঁ কি কাৰণে এলাও মানে নকৰে কিন্তু কৰিব লাগিছিলে মোৰ মতে মানে মোৰ মতে বুলি নহয় আচলতে তেনেকৈ আমি অসমৰ যিটো কালচাৰ সেইটো প্ৰমোট কৰিব পাৰিম নহয় জানো বাট এওঁলোকৰো মই প্ৰাইভেচিটো বুজি পাওঁ চ' সেইকাৰণে নকৰিলোঁ আৰু উপায় নাই আপোনালোকে নিজে আহি ইয়াত চাই ল'ব বাকী এণ্ট্ৰি টিকেট 50 টকা পাৰ পাৰ্চন যদি কেমেৰা কিমান 150 টকা যদি কিবা হেণ্ডিকেম চেণ্ডিকেম লয় মোৰ আৰু গোপ্ৰ হৈছোঁ দৰকাৰ নাই সেইকাৰণে ভাল আৰু কিছুমান জেগা এইটো লৈ আহিলে চ' ইয়াত কিবা অডিঅ' ভিজুৱেল ৰুম বুলি আছে নাজানো কি হয় এণ্ট্ৰি কৰিব পেলাই নাই দিয়া চ' এইপিনে যাওঁ ধুনীয়া লাগিছে এখন চিলড্ৰেনছ পাৰ্ক নেকি এইপিনে আই গেছ ৱাছৰুম ইয়াত আছে প্ৰত্যেকটো ব্লগতো ৱাছৰুম দেখাওঁৱে চ' এইটো দেখাম ৱাছৰুমটো মেইন হয় জেগাবিলাকত ভিতৰত নাই ভিতৰত দেখাব লাগিব চফা হয় নে লেতেৰা সেইটো চাব লাগিব ৱাছৰুমে মেইন ঠিক ঠাক আৰু ইমান ধুনীয়া বনাইছে যে এইটো ৱাছৰুম লাজ কৰিছে নেকি চ' বস্তুটো কি মিউজিয়ামটো হয়ে মই কৈছোঁ নহয় জেং মিউজিয়াম ইয়াত মানে গেমিং জ'ন এটাও আছে আৰু সৰু ল'ৰা ছোৱালী আহিলেও মানে তেওঁলোক মানে খেলিব পাৰে আৰু বিভিন্ন ধৰণৰ গেম আছে হণ্টেড হাউচ এটা আছে হণ্টেড হাউচটোৰ ভিতৰত শ্বুট এলাও নহয় কিন্তু আমি এতিয়া 70 থিয়েটাৰটো চাম 70টো শ্বুট কৰিব নিদিয়ে অভিয়াছলি কিন্তু আপোনালোকক সেই প্ৰাইচ লিষ্টখন মই দেখাই দিছোঁ ৰ'ব ভালকৈ একবাৰ চ' প্ৰাইচ লিষ্টখন এইখন চাই লওক এবাৰ সেইটো চেহেৰাটো তোলৰ মিলিছে সেইটো কি হয় এইটো ট্ৰাইবেল ফেচ মাস্ক বালিয়া যা বালিয়া কৰোণা দেশত মাস্ক লগাব লাগে নে কি কৰ চুলি কিন্তু যায় ওলালি আৰু স্কুলত চুলি একদম চুটি ৰাখে এতিয়া একদম পুৰা লম্বা মানে দীঘল স্কুলতে চুলি কাটিছে গাড়ী চলাবি এনেকৈ তইতো ইভাগেও এনেকৈ চলাওঁ খুন্দিয়াই মেলি ফুৰ নহয় নি মিছা কৈছোঁ মই মিছা কৈছোঁ চ' যিটো 70 চিনেমাৰ কথা কৈছোঁ চিনেমা মানে কি কিবা কিবি হাঁহিছে চ' ইয়াতে হ'ব সেইটো আৰু স্ক্ৰীণখন এখন আগতে মই চাইছোঁ বাৰু এহেঁতলোক ফিল্ডটো হৈছে ইয়াক চাওক জেং মানুহ মোলৈ জেগাটো ৰাখ এইখন চশমাখন চাওক সেন্দুৰ চেন্দুৰ লাগি আছে কোনোবা মাইকী মানুহে পিন্ধিছিলে নেকি হে লাকটো ভাল নেকি চ' ষ্টাৰ্ট হ'ল হিলিছেচোন বে সেইটোৱে 70 আৰু মানে এইবিলাক কিবা কিবি মোচন চোচন হ'ব আৰু তেনেকুৱাই আৰু যদি পাৰোঁ দেখাম আৰু ইয়াত দেই 70 মানে সঁচাকৈ 70 ভাল লাগিলে আপোনালোকে ট্ৰাই কৰি চাব এবাৰ পানী চানী চব ছিটিয়াই দিয়ে ঐ মোৰ টিকাত কিন্তু টুকটুককৈ মাৰি আছিলে মাৰি আছিলে নাই টিকাত মাৰিছিলে প্লিজ আচলতে এইটো মোচনটো আমি ফিল কৰিবলৈ তেনেকুৱা বনাইছে কিন্তু সঁচাকৈ এইটো মই বহুত এনেকুৱা চাইছোঁ 3D 5D কিন্তু 70 কিন্তু চাই ভাল লাগিলে মই যে কথাটো কৈছিলোঁ মাইকী মানুহ কোনোবাই যে পিন্ধিছিলে নেকি সেইখন চশমা পিন্ধিলোঁ যে সেইকাৰণে এইটো চাগে বিন্দুটো লাগি গ'ল কিন্তু চিৰিয়াছলি ভাল লাগিল লাষ্টত পানীও মাৰি দিলে আৰু ফুচ ফুচ কিবা এটা মাৰি থাকে ন পিছনৰ পৰা হাৱাটো ল'বলৈ মানে মানে ভাল লাগিলে কিন্তু দেই 70 আমাৰ অসমতে তিতাবৰতে নিজৰ জেগাতে ইমান এটা ধুনীয়া হেৰি এটা খুলিছে আপোনালোকে আহক চাওক ছাপোৰ্ট কৰক চ' আহিব নিশ্চয় আৰু 70 থিয়েটাৰটোত আপোনাৰ 150 লয় আৰু বাকীবিলাকত 100 টকা কিন্তু 150 ৱৰ্থ ইট হয় মানে মই কৈছোঁ মানে মোৰ ভাল লাগিলে পাৰ্চনেলি সৰু ল'ৰা ছোৱালী হ'লে আৰু ভাল লাগিব চ' আহক নিশ্চয় এবাৰ কৰি চাওক চ' এইখিনিতে ভিডিঅ'টো সামৰণি মাৰোঁ ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকৰ আশীৰ্বাদতে মই যেনে তেনে 1000 ছাবস্ক্ৰাইবাৰ্ছ গোটাবলৈ সক্ষম হ'ম যদি আপোনালোকে ছাপোৰ্ট কৰে অলপহে আছেগৈ চ' নিশ্চয় ছাবস্ক্ৰাইব বটনটো টেপি দিব এবাৰ চ' সিমানে জয় আই অসম আকৌ এনেকুৱা এটা নতুন ব্লগত লগ পাম